নমস্কাৰ বন্ধুসকল, কোনো সম্বন্ধ পাহৰি যোৱা ইমান সহজ নহয় যেতিয়া সেই সম্বন্ধ মৰম অনুভূতিৰ লগত জড়িত হয়, তাতোকৈ বিশেষকৈ যেতিয়া সেই সম্বন্ধ প্ৰেমৰ লগত জড়িত হয়, মানে লাভ ৰিলেশ্যনৰ লগত জড়িত হয়। যেতিয়া আমি নিজৰ কাৰোবাক হেৰুৱাওঁ, সেই আঘাত, সেই বেদনা সহ্য কৰাটো ইমান সহজ নহয়। মানুহে সেইবোৰ পাহৰিবলৈ বহুত চেষ্টা কৰে, কিন্তু তেওঁৰ ফিলিংছসমূহ, তেওঁৰ অনুভূতিসমূহে তেওঁক চাৰিওপিনৰ পৰা আগুৰি ধৰে আৰু এনে ক্ষেত্ৰত মানুহজন ডিপ্ৰেশ্যনলৈ গুচি যায় আৰু সেই ফিলিংছসমূহে তেওঁৰ ওপৰত হাবি হৈ যায়। তেওঁ যিমানেই সেইবোৰ পাহৰিবলৈ চেষ্টা কৰে, সিমানেই তেওঁৰ ওচৰলৈ সেই বস্তুটো গুচি আহে, তেওঁৰ মনলৈ গুচি আহে আৰু এনেকুৱা সময়ত মানুহে নকৰিবলগীয়া কিছুমান ভুল কৰে, যোনটো তেওঁ সেইটো সময়ত কেতিয়াও কৰিব নালাগে। তেওঁক বাৰে বাৰে SMS কৰে, বাৰে বাৰে কল কৰে, কেতিয়াবা নিজকে ৰুমত আবদ্ধ কৰি পেলাই, আৰু এনে ক্ষেত্ৰত বহুতবাৰ মানুহ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰে। কাৰণ এইবোৰ হয়, ব্ৰেকআপৰ সময়টো বহুত জটিল, বহুত টান। কোনোবাই যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি লওক। তেনেহ'লে আজি আমি জানিম যে প্ৰেম ভাল পোৱা বৰ্তমান কিছুমান সময়ত সম্পূৰ্ণ মিছা। জীৱনত অলপ আগবাঢ়ি লোৱা, এইটো এটা সোণোৱালী সুযোগ। আমি আজি জানিম যে ব্ৰেকআপ হ'লে কেনেকৈ হেণ্ডেল কৰিব লাগে। সকলোতকৈ প্ৰথম কথা আপুনি সদায় মনত ৰাখিব লাগে, যিটো সাধাৰণতে সকলোৱে ব্ৰেকআপৰ পিছত ভুল কৰে, সেই মানুহজনক পাহৰিবলৈ চেষ্টা কৰে। আপুনি সেই মানুহজনক কেতিয়াও পাহৰিবলৈ চেষ্টা কৰিব নালাগে, কাৰণ আপুনি যিমানেই সেই মানুহজনক পাহৰিবলৈ চেষ্টা কৰিব, সেই মানুহজন আপোনাৰ ওচৰলৈ সদায় আহি থাকিব, সদায় মনলৈ আহিয়ে থাকিব। সেই মানুহজনক আপুনি পাহৰাতকৈ আপোনাৰ মনতহে বেছি পৰিব, কাৰণ এনেকুৱা কৰিলে আপুনি তেওঁৰ নাম লৈ পাহৰিবলৈ চেষ্টা কৰিব আৰু নিজৰ বন্ধু বা বান্ধৱীসকলক ক'ব, মমী বা পাৰ্থই মোক এৰি থৈ গুচি গ'ল, মই তাক বা তাইক পাহৰিব বিচাৰিছোঁ। আৰু এনেকুৱা কৰিলে মমী বা পাৰ্থ আপোনাৰ মনলৈ আহিয়ে থাকিব, পাহৰাৰ সলনি আপোনাৰ মনতহে সোমাবহি। এটা কাম কৰি চাওক, হৰিণ এটা দেখিবলৈ কেনেকুৱা ইমেজিন কৰি পেলাই নাভাবো বুলি ভাবক। যেতিয়া আপুনি সেই চকু মুদিব, সেই হৰিণটোকে দেখা পাব। ঠিক একে ঘটনা আমাৰ মানুহৰ জীৱনতো ঘটে। যিমানে আপুনি সেই মানুহজনক পাহৰিব বিচাৰো বুলি ভাবি থাকিব, পাহৰিব কেনেকৈ লাগে বিচাৰি থাকিব, সেই মানুহজনৰ ছবিয়ে আপোনাৰ সন্মুখলৈ আহিব। চকু মুদিলে আপুনি তেখেতকে দেখা পাব। তো ভাল কথাটো হ'ল, আপুনি পাহৰিবলৈ চেষ্টা কৰিবই নালাগে। কিছুমান মানুহেতো ভাবে বা কিছুমান মানুহ ভুল ভ্ৰমত থাকে, মদ খাই দিলে সেই ব্যক্তিজনক পাহৰি যাম। আচলতে হয় কি, মদ খাই দিয়াৰ পিছত ফোনটো হাতত লৈ পেলাই সেইসকল লোকক কল কৰা যায়, যিসকল লোকৰ ওপৰত তেওঁলোকক খং উঠি থাকে বা গালি পাৰি পৰি থাকে। সেই ভাল কথাটো হ'ল, তেওঁলোকক পাহৰিব চেষ্টা কৰিব নালাগে। আপোনালোকৰ এটা সোণালী সুযোগ, নিজে ভাল পোৱা কিছুমান কামত আগবাঢ়ক। আপোনালোকৰ হবি যোনটো কামত ভাল, সেইটো পাৰফেক্ট কৰিবলৈ চাওক। গিটাৰ বজাবলৈ শিকক, গাড়ী চলাবলৈ শিকক, গাড়ী চলাওক, ভালকৈ ফুৰক, কুকিং কৰিবলৈ শিকক, ভাল কাম যি কৰি ভাল পায় সেইটো কৰক। ইয়াৰ উপৰি আপুনি নিজৰ পৰিয়ালৰ লগত সময় অতিবাহিত কৰক, সময় স্পেণ্ড কৰক। এনে কৰিলে আপোনাৰ নিজৰ মনটো ভাল লাগিব, আপুনি ভাল অনুভৱ কৰিব। বহুতবাৰ ব্ৰেকআপৰ পিছত মানুহে কি কৰে, এটা ৰুমত আবদ্ধ কৰি পেলাই বাহিৰৰ পৃথিৱীৰ লগত নিজক কাট অফ কৰি পেলাই, যিটো আমি কেতিয়াও কৰিব নালাগে, সম্পূৰ্ণ ভুল কথা সেইটো। আৰু দেৱদাস হৈ পেলাই ঘৰত বহি থাকে। ব্ৰেকআপৰ পিছত এনেকুৱা কেতিয়াও কৰিব নালাগে। বৰঞ্চ এনেকুৱা সময়ত আপুনি বেছিভাগ সময় নিজৰ ভাল বন্ধু বান্ধৱৰ লগত আৰু পৰিয়ালৰ লগত কটাব লাগে। মনত ৰাখিব, এনেকুৱা সময়ত যেতিয়া ব্যক্তি এজন অকলে থাকে, তেওঁ বহুত চিন্তিত হৈ পৰে, মনলৈ বহুত চিন্তা ভাৱনা আহিব পাৰে, বহুত চিন্তা ভাৱনা তেওঁ সোমাই পৰে, খঙাল হৈ পৰে, খিংখিঙীয়া হৈ পৰে আৰু সেইবোৰ কথাকে মনলৈ আহি থাকে। আৰু এনে হ'লে তেওঁ বেয়া সুযোগ ল'ব পাৰে। সেইকাৰণে মনত ৰাখিব, ব্ৰেকআপ হ'লে কেতিয়াও অকলে নাথাকিব। বন্ধু বান্ধৱ, পৰিয়ালক পাৰিলে বিশেষকৈ পৰিয়ালৰ লগত বেছিকৈ থাকক। কেতিয়াবা কিছুমান সহজ সৰল মানুহে এনেকৈ ভাবে, মোৰে খুঁত আছিলে, মোৰে কিবা এটা ভুল আছিলে, মোৰে কিবা এটা কম আছিলে, যাৰ ফলত মই ভাল পোৱা মানুহজনে মোক এৰি থৈ গুচি গ'ল। এনেকুৱা ভবাৰ ফলত কি হয়, সন্মুখৰ মানুহজনে ঠগনীয়া হোৱাৰ পিছতো নিজৰ জীৱনটো এনজয় কৰি ঘূৰি ফুৰে। আৰু এনেকৈ ভাবাৰ ফলত সেই মানুহজনৰ চেল্ফ কনফিডেঞ্চ, এই সহজ সৰল মানুহজনৰ চেল্ফ কনফিডেঞ্চ ঘূৰাই পোৱাটো বহুত সময়ৰ পিছত ঘূৰাই পায় আৰু বহুত কঠিন হয় সেই সময়কণৰ পৰা ওলাই আহিবলৈ। কেতিয়াবা কিছুমানে ভাবে, মোৰ নিজৰে কপাল বেয়া আছিলে, মোৰ নিজৰ কপালখনেই বেয়া, সেইকাৰণে মোৰ ভাল পোৱা মানুহজনে এৰাই গুচি গ'ল। কিন্তু এনেকৈ কেতিয়াও ভাবিব নালাগে, সেই ভাবাটো ভুল। আপুনি বৰঞ্চ এনেকৈ ভাবক, তেওঁৰ কপাল বেয়া, যিজনে আপোনাক এৰি থৈ গুচি গ'ল, আপোনাৰ সঁচা প্ৰেমক এৰি থৈ গুচি গ'ল, আপুনি সঁচা ভাল পোৱাক এৰি থৈ গুচি গ'ল। ব্ৰেকআপৰ পিছত বহুতে ৰিভেঞ্চৰ নিচিনা অনুভূতি মনলৈ জগাই দিলে, যিটো সম্পূৰ্ণৰূপে ভুল। আৰু ইয়াৰ পিছত পৰি সেইজন ব্যক্তিয়ে নিজৰ আৰু
ইজন ব্যক্তিৰ জীৱন সম্পূৰ্ণৰূপে ধ্বংস কৰি দিব পাৰে। সেইবোৰ কাৰণতে কেতিয়াবা আমি সমাজত ৰেপ কেছ, ছুইচাইড, মাৰ্ডাৰ, এচিড এটেক এনেকুৱা ধৰণৰ খবৰবিলাক নিউজত শুনিব পাওঁ, যিটো সম্পূৰ্ণৰূপে ভুল। যেতিয়া কোনো মানুহ প্ৰেমত পৰে তেতিয়া তেওঁৰ এনেকুৱা লাগে যেন গোটেই পৃথিৱীখনেই তেওঁ পাই গ'ল, আৰু যেতিয়া সেই প্ৰেমে তেওঁক আঘাত দি পেলাই, ঠগি পেলাই গুচি যায়, এনেকুৱা লাগে গোটেই পৃথিৱীখন ধ্বংস হৈ গ'ল। আৰু এইবোৰ কাৰণতে তেওঁ কেতিয়াবা সেইজনৰ ৰিভেঞ্জ ল'বলৈ চেষ্টা কৰে আৰু তেওঁৰ ক্ষতি কৰিবলৈ চেষ্টা কৰে, যিটো সম্পূৰ্ণৰূপে ভুল, কেতিয়াও কৰিব নালাগে। সেইকাৰণে আপুনি এই কথাটো স্বীকাৰ কৰিব পাৰিব লাগিব যে তেওঁ আপোনাৰ লগত আৰু নাথাকে। আপোনালোকৰ জীৱন বেলেগ বেলেগ। সেইকাৰণে আপুনি নিজৰ জীৱনত আগবাঢ়ক আৰু তেওঁকো নিজৰ জীৱনত আগবাঢ়িবলৈ সুযোগ দিয়ক। আপোনাৰ যদি বৰ্তমান ব্ৰেকআপ হৈছে, এই কথাখিনি মন দিয়ক, আৰু আপুনি যদি ভাবে কোনো বন্ধু বান্ধৱীক এই কথাখিনিৰ এই ভিডিঅ'টোৰ প্ৰয়োজন আছে, নিশ্চয় এই ভিডিঅ'টো তেওঁলোকৰ ওচৰলৈ পঠিয়াওক, শ্বেয়াৰ কৰক। ধন্যবাদ।